Hello guys, welcome back to my channel. আজি গৈ আছো লখৰাত এটা গড়ভাঙা নামৰ গাঁও আছে তাতে গৈ আছো ফুৰিবৰ কাৰণে বাইক ৰাইড কৰি যাম জংগল ৰাইড হ'ব এইটো চাৰিওফালে একদম জংগল খৰ জংগল হাতী সাথীও দেখা পাই যাব কোনো গ্যাৰান্টি নাই দেন নাপালেতো ভালে সো চাই থাকিব আপোনালোকে ব্লগ যাম ফাইনালি আহি পালো এখেতৰ ইয়া পেনে পিন্ধা নাই তালৈকে যেতিয়া হাল্লা কৰি আছে খুৰীয়ে ওলাই সজাই দিব এতিয়া আনিছে মোৰ কাৰণে খুৰীয়ে দিছে মুড়ি থেংক ইউ বম বিল্ডিং আমি একদম চিধা যাম জাগাখিনি ফৰেষ্ট এৰিয়া হয় ডাঙৰ গাড়ী লৈ আহিলে পাৰ্মিশ্যন ল'ব লাগে আমাৰ আগতে আমি বাইক লৈ গৈ আছোঁ তো আমাৰ টেনশ্যন নাই চাইডে যাব পাৰি ইফালৰ বাইকৰ নম্বৰ প্লেট চাবলৈ একো নাথাকে ইঞ্চুৰেঞ্চো দূৰৰে কথা লাহে লাহে গৈ আছোঁ বহুত একা বেকা ৰাস্তাটো হঠাৎ বাইক চাইক ওলাই আহে মানে ডাঙৰ গাড়ী নাহে খুব কম ডাঙৰ গাড়ী আহে এইফালে DICI চলি থাকে কিন্তু ঘপককৈ বাইক এখন ওলাই আহিব পাৰে তেনেকুৱা আৰু মাজে মাজে চাইও গৈ আছোঁ মানে হাতী চাতি থাকিব পাৰে আগতে বাৰিষাত যেতিয়া আহিছিলোঁ ইফালে একদম বাইক চলাব নোৱাৰি বাইকৰ চকা আটকি যায় এডাল বাঁ লৈ খুচি মাতগাৰৰ পৰা বোকা ওলাব লাগে তাৰপিছতহে বাইক চলাব পাৰি তেনেকুৱা অৱস্থা হৈছিল ইফালে এতিয়া লাহে লাহে চৰকাৰৰ চকুত পৰিছে ৰাস্তাটো তো ভালকৈ ডেভেলপ কৰি আছে এতিয়া মানুহখিনিয়ে কেনেকুৱাকৈ ভালকৈ ৰাখে ৰাস্তাটো সেইটোৱে মেইন কথা তথাপিতো এইবিলাক পাহাৰবিলাক খহি থাকেতো এই দেখিছে কি ডাঙৰ প্ৰকাণ্ড শিল এটা ভাঙি আহিছে এই দেখিছে না বাইক হঠাৎ ওলাই একদম গুলিকে মাপি ক'বা আৰু ন একদম দুৰ্ঘটনা ঘটোতে বেছি টাইম নালাগে সেইটো কাৰণে অলৰেডি কি কয় আগতীয়াকৈ ৰেডি হৈ চলাটোৱে ভাল মই মোৰ বুলেটখন লৈ নানিলোঁ কাৰণ মই যদি বুলেটখন চলাই থাকোঁ ইয়াতে ভিডিঅ' কৰা কোনো নাই লগৰটোও বাইক লৈ আহিছে পিছৰটো বাইক লৈ আহিছে পিছৰজনৰ নাম হ'ল অবিনাশ আৰু মজা লগৰ কি হ'ল প্ৰাঞ্জ চেক্সি বয় চেক্সা বয় গজব বেজতি এইখিনি এৰিয়া কামৰূপ মেট্ৰ'য়ে পৰে এনেকুৱা ঠাণ্ডা লাগিছে না প্ৰকাশ কৰিব নোৱাৰো আৰু আমি লাডাখ যাম এটা ডাঙৰ কাণ্ড হৈ গ'ল তেল নাই বাইকত পাহৰি গ'লোঁ ভৰাব যাব লাগিব ভিতৰত আকৌ সেইখনত তেল আছে সেইখন বাইকৰ তেল আছে টেনশ্যন নাই সেইখনৰ পৰা ওলাই ল'ম বৰ পাইছে নেকি ৰাস্তা চাই আমাৰ এনেকুৱা ঠাণ্ডা লাগিছে মানে কি ক'ম বাপৰে বাপ ই অকলে মজাকৈ আহি আছে পিছে আমি অকল ঠাণ্ডাৰে আলোচনা কৰি গৈ ঠাণ্ডাৰে কথা ইমান ঠাণ্ডা এতিয়া হ'ল আমাৰ ৰ'দ দেখা পাইছোঁ নহ'লেতো নাই বাপৰে বাপ এইটো ব্ৰিটিছৰ দিনৰ দলং একমাত্ৰ দলং এইখনেই আছিলে ইয়াতে কাঠৰ দলং এইফালে যে ট্ৰাকো অহা যোৱা কৰিছিল বাইকো অহা যোৱা কৰিছিল মানুহো অহা যোৱা কৰিছিল আধাই গৈ পোৱা নাই নেকি ন আধাই পোৱা নাই অত্যন্ত ঠাণ্ডা পাহাৰীয়া জংঘল চাৰিওফালে টাৰ্ণিংবিলাক বচাই গৈ আছে গাড়ী হঠাৎ ওলাই আহে বহুত দিনৰ মূৰত আহিলোঁ ইফালে বহুত ভাল লাগিছে ৰাস্তাবিলাক হোৱাই নাছিলে আমি যেতিয়া আহিছিলোঁ এতিয়া ৰাস্তাবিলাক হৈছে বাপ কি ঠাণ্ডা মোৰ কথাই ওলোৱা নাই একদম দল আপোনালোকে শুনিছেনে এইটো হলুবান্দৰ আৱাজ হয় আপোনালোকে দেখা পাইছে নাই বা মই দেখা পাইছোঁ এই তাতে এই ডাঙৰ গছডাল দেখিছেনে তাৰে একদম সেইখিনিতে আছে পাহাৰৰ মাছ মজিয়া আমি আহি পালোঁ চলো আমি যাম এতিয়া এইটো চাইডে যাব লাগিছিলে এইটো চাইডে কিন্তু যাব লাগিব ইফালে কাৰণ আজি অলপ অফ ৰোডিং কৰিম অলপ ৰাস্তাটো ডেঞ্জাৰ চাওঁ কেনেকুৱা ৰাস্তা
ডেঞ্জাৰ ৰাস্তা দি আহিছোঁ এইবাৰ ৱাটাৰ ক্ৰচিং সঁচাকৈ আছে অলপমানকৈ ইমান ডাঙৰ নহয় বাৰু নামি দিম নেকি মই নালাগে বঢ়িয়া মজা একেবাৰতে জয় শ্ৰীৰাম বঢ়িয়া হৈছে ৰ'বা মই নামি দিওঁ ৰ'বা আমাৰ কুটিৰ পৰা বাইক ওলাই গ'ল নামি মই আহিছে যাব লাগে আগত উঠাই ল এইখিনি উঠাই ল দৌৰকে চলো লেটছ গো আৰু লেটেষ্ট মাজে নামি দিওঁ মই ৰিক্স নলওঁ নতুন বাইক গাড়ীখন মাজত দি যা বঢ়িয়া থিয় হৈছে অলপ ভালকৈ দিয়া এই দেখিছে চাংঘৰ এইবিলাক চাংঘৰ বনোৱা কাৰণটো হ'ল ইয়াতে বহুত বেছি হাতী ধান পকলিটো ক'বই নালাগে আমি দেখাই পালোঁ হয় এতিয়া একো নাই অলপমান অফ ৰ'ডিঙো কৰিব লাগে আগতে ৰাস্তাবিলাক এনেকুৱাই আছিলে অ' মাই গড কৈছিলোঁ বুলি ভাবিছিলোঁ Oh my God! Awesome! Wow! Que ঢালনি বাপৰে 1 2 3 4 5 Oh my God গৈছিলোঁ ৰখা কি আহি লওক আমাৰ ভৰি লগ লাগি গ'ল চ' গাইছ অলপমান ব্ৰেক ল'লোঁ আমি ইয়াতে আহি ঘন জংঘল চাৰিওফালে ইয়াতে এটা সৰু লেক আৰু এইজন পাদুৰা এই পাদিয়ে আছে কি ঠেকেচোন Bye bye. चलो हनुमान क्या लगाओ डब्बा मजा লাগিছে মজা नजारा देखिए बाप ইমান কষ্ট কৰে ইয়াৰে বাসিন্দা হয় বেছি দেৰি নৰখি আগবাঢ়ি যাওঁ বহুত ধুনীয়া জেগা ভাল লাগিছে নাই মানুহ মানে সদায় উল্টাটোৱে কৰিব মানে কাৰণে ভয় লগা নাই কেঁচা ৰাস্তা যে আৰু ৰাতি বৰষুণ দিছে চব বহুত শ্লিপি হৈ আছে শ্লিপ হয় এবাৰ পৰিলোঁ পৰাৰ পিছত আৰু কোনো চান্সে নাই আৰু একদম চিধা তলত এই ব্লক পাই থকা ৰাস্তাটোদি যদি আহিলোঁ হয় তো এইটো ৰাস্তা পালোঁ হয় যাব ইফালে লাগিব চেম ৰাস্তাই আমি আহিলোঁ ইফালেৰে ভিলেজটোৰ নাম লিখা আছে ফাইনেলি আহি পাল ভাবিছিলোঁ অকল পৰিলে নেকি বুলি আজা তাৰ স্বাস্থ্য চাই লাগে নে বহুত খাই বুলি কিন্তু এনি টাইম খাৱাৰ কথাই পাতি থাকে এইখনে গাঁও গড়ভাঙা পাৰিজাত একাডেমি ইয়াতে স্কুলো আছে ধুনীয়া এইখনে গাঁও ফাইনেলি আহি পালোঁ গড়ভাঙা যিটো জেগাত আহিম বুলি আহিছিলোঁ আৰু অলপ বেলেগ চাইডে যাব চেষ্টা কৰিম মেঘালয় চাইডে মেঘালয় মানে
মোৰ পিছফালে যে দেখিছে এইবিলাক মেঘালয় ছাইড পৰে আৰু আমি য'ত থিয় হৈ আছোঁ এইখিনি অসম লাল চাহত হৰলিক্স মিলাই খোৱা প্ৰথম দেখিছোঁ মই মোক কিয় দিছা তহঁতে খাইছা আৰু আৰু প্ৰথমবাৰ এই ফটো দেখছো এইবিলাক চব এই বাচ্চাৰ পৰা শিকিছে এইবিলাক মিমি খোৱা কালি হলি জোৰা খাইছো বেয়া লগা নাই কিন্তু খাই গাখীৰ চাহ মানে হেৰি আৰু দেখাত গাখীৰ চাহ হৈ আছে টেষ্টটো হৰলিক্স জলপাহাম নিউ গড়ভাঙা নামৰ গাঁও এখন গৈ আছোঁ এইটো ৰাস্তাতে যাব লাগিব দূৰ আছে বহুত দূৰ আছে ৱাটাৰফলছো আছে বোলে তাকে চাব যাওঁ আছে নাইবা পানী সেইটো হ'ল কথা চাই থাকিব আপোনালোকে এটা ৱাটাৰফলছ আছে বোলে তাকে বিচাৰি গৈ আছোঁ ভাল লাগিব যদি পাওঁ গৈ আধা ঘণ্টামান লাগিব বুলি কৈছে তাতে তিনিআলিটোত সুধিছিলোঁ বাইদেউ এজনীক কৈছে আধা ঘণ্টামান লাগিব বুলি বৰ নাই হোৱা বুলি আশা কৰিছোঁ আৰু ইমান কথা চথা ক'ব নাজানো চ' বৰ নহ'ব আপোনালোকে চাই থাকিব ছাপৰ্ট কৰিব নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব কৰিব আকৌ ভয়ানক অফ ৰ'ডিং ৰাস্তা ভাল বুলি কৈ আহি আছিলোঁ আগত যায় একদম অৱস্থা বেয়া হ'ব যেন পাইছোঁ ঘন জংগল কে আন্দৰ নীলাখৰে মাজনী বগাকৈ কাগজতে ৰাতি 12 বজাতে মাজনী চিঠিলি সুমালে ভাৱনা সাগৰতে আশাৰে উঠিলে মাজনী মোৰ জুৱে জ্বলিছে মোক আজি জানানে প্ৰেমৰ জুৱে জ্বলিছে মোক আহি নোপোৱা জেগা সেইটো কাৰণে বেছি দূৰ লাগিছে ঘূৰি যাওঁতে পটককৈ গৈ পাম কিন্তু অফ ৰ'ডিং ৰাস্তা বনাই আছে শ্লিপ হৈ পৰা আহি আছোঁ খাতাৰনাক অফ ৰ'ডিং বহুত বেছি শ্লিপি জেগা হয় নামি দিম নেকি ভাই জয় শ্ৰীৰাম লগা হনুমান জ্ঞান আমি নিউ গড়ভাঙাত আছোঁ কিন্তু একজেক্ট গাঁওখনৰ নাম ক'ব পৰা নাই গোটেই চাৰিওফালে পাহাৰ যিটো জেগাত যাম বুলি ভাবি আছোঁ ৰাস্তা দেখিলে আপোনালোকে খঙে উঠিব ৰাস্তা বাইক আহিব পানী এই অলপ পানী একো নাই ৰাস্তা যিমানে বেয়া নহওকে কিবা এটা ভাল লাগিছে আহি চাওক না কি ধুনীয়া পৰিৱেশ এটা শান্তি হাল্লা হুলস্থুল একো নাই বাপৰে বাপ কি ধুনীয়া উশাহ নিশাহ ল'বা কি ভাল লাগিছে আৰে বাপৰে লগ গয়ে লাগিল লগাবা ফুটবল খেল হৈ আছে লোকেল ল'ৰাখিনি খেলি আছে আৰু গৈছোঁ আমি একো গম পোৱা নাই কাৰণ মানুহ ঘৰ দেখিছোঁ ঘৰত মানুহেই নাই কেইজনমানক সুধিলোঁ ইফালে বুলি ক'ল আহি দেখোন ৰাস্তাই খতম এই অফ ৰ'ডিং গোটেই প্ৰভু ৰাস্তাবোৰ লোৱা নাই আমাৰ গতিকে ঠিক ৰাস্তাতেই গৈ আছোঁ কিন্তু মেইন জেগাখিনিহে গৈ পোৱা নাই যিটো জেগাত যাম বুলি ওলাই আহিছোঁ আৰু
বাপৰে বাপ এনেলে আমি আহি পালোঁ ইমান দূৰ ইমান বেয়া ৰাস্তাৰ মাজে মাজে ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক বলক ফাইনেলি আমি আহি পালোঁ ডেষ্টিনেশ্যন ভাল লাগিছে আহি একদম আৰু ইয়াতে বাৰিষাত বহুত বেছি ধুনীয়া হয় একদম ওপৰৰ পৰা পানী পৰে আৰু অলপ বৰষুণীয়া দিন হ'লে ওপৰৰ পৰা পানী পৰে মানে এইফালে বহুত ভাল লাগিছে এইটো তাৰ নাছিল পাকে ৰাখি ধুনীয়াকৈ পানী লাগিছে নাম কি আপোনালোকে জানে নেকি কিবা অদ্ভুত কাঠ আছে দেখোন কিবা ষ্টেণ্ড চিষ্টেণ্ড গোটেই আছে দেখোন গছডালত জানিলে ক'বচোন কমেণ্টত এতিয়া গৈ থাকোঁ আমি উঠি যাওঁ ইয়াৰ পৰা এইটো আপোনালোকে জানেনে কি বুলি কয় বা আপোনালোকে গম নাপাওঁ আমি শংকলা বুলি কওঁ গেট এইটো গেট নো এণ্ট্ৰি আমি আহি পালোঁ যিখিনি জেগাৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ জাৰ্ণি চ' অলপ কিবা খাই লওঁ ত' গাইজ ইফালে লখৰা ইফালে গড়ভাঙা তো দুটাৰ মাজত আছোঁ একদম আমি যাওঁতে এই ৰাস্তাটোদি গৈছিলোঁ একদম অফ ৰ'ডিং যদি কোনোবাই একদম এডভেঞ্চাৰ টাইপ যদি বাইক চলাব মন আছে একদম কেঁচা ৰাস্তা দেখা পাইছে চাগে ভিডিঅ'ত তো এইটো ৰাস্তাতে যাব পাৰে আৰু যদি অলপ ছেফ ৰাইড কৰিব বিচাৰে এইটো ৰাস্তাতে যাব পাৰে বহুত ভাল লাগিল আজি গৈ নতুন জেগা এটা এক্সপ্ল'ৰ কৰিলোঁ আৰু ফ'ৰ হুইলাৰ লৈ যায় লাভ নাই তাতে কাৰণ বহুত বেছি ৰাস্তা বেয়া আছে আগত তো বাইক লৈ যাব ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে সামৰিছোঁ বেছি দীঘল হ'লেও বৰ হৈ যাব আপোনালোকে গতিকে থেংক ইউ ফৰ ৱাচিং লাইক কৰি থাকিব শ্বেয়াৰ কৰি থাকিব নতুনকৈ চাই ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ বাই বাই এনেই মানে ন এনেকুৱা লাগছে ই মানে খুন্দা খাই পৰা নাই সি মানে এনেই মানে জানি বুজি মানে এনেকুৱা লাগছে আমি ভাবিছোঁ উশাহ চুখাই পোৱা নাই নেকি চৰ্দি হৈ আছে কাৰণে খুলি আছে একফালৰ পৰা নতুন বাইক পেলাই চাইকেল পেলাইছে তোমাৰ